এনে দুজন শিল্পীৰ মাজত আজি উপস্থিত আছো যি দুজন শিল্পীয়ে এটা খুব সংগ্ৰামপূৰ্ণ পৰিয়ালৰ পৰা আহি বৰ্তমান মঞ্চৰ বিভিন্ন মঞ্চত তেওঁলোকৰ শিল্প প্ৰতিভাৰ জৰিয়তে স্বীকৃতি পাবলৈ সক্ষম হৈছে বা বিভিন্নজনক তেওঁলোকৰ যি শিল্প প্ৰতিভা ইয়াৰ যোগেদি তেওঁলোকৰ মনোগ্ৰাহিতা আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেনে দুজন শিল্পী আমাৰ মাজত উপস্থিত আছে এজন প্ৰথমতে আমি পুনৰবাৰ চিনাকি কৰাই দিছো দেৱবিকাশ দত্ত চেলেংহাট কুকুৰাচৰাৰ গাঁৱৰ এজন নিবাসী আৰু আনজন আছে গৌতম গগৈ তিয়কৰে এজন উদীয়মান নেগেৰা বাদক যিজনে ইতিমধ্যে তেওঁৰ প্ৰতিভাৰ জৰিয়তে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মই প্ৰথমতে দেৱবিকাশৰ ওচৰলৈ যাব বিচাৰিছো দেৱবিকাশ তুমি যেতিয়াৰ পৰা এই আমি দেখি আহিছো আমি কলেজ স্কুল জীৱন বা কলেজ জীৱনৰ পৰা দেখি আছো অভিনয়ৰ লগত জড়িত বা বিভিন্ন সময়ত ভাওনা বা বিভিন্ন ধৰণৰ সাংস্কৃতিক কৰ্মৰ লগত জড়িত হৈ আছে গতিকে এই মুহূৰ্তত যদি মই প্ৰশ্ন কৰিব বিচাৰিম যে কেনেকুৱা ধৰণৰ আৰম্ভণি বা কি ধৰণে তোমাৰ এই যে সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰিছিলা তাৰ বিষয়ে আমি জানিব বিচাৰিম নমস্কাৰ সৰ্বপ্ৰথমে মই মনোজ গগৈৰ লগতে সংবাদ প্ৰবাহিকাৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ নিচিনা এজন নিকৃষ্ট ব্যক্তিক আপোনালোকে মাতি যিখন মানে আজি সন্মান দিলে তাৰ বাবে আমি নথৈ কৃতজ্ঞ আপোনালোকৰ ওচৰত যি কি নহওক আচলতে আজি দুখো লাগিছে বেজাৰো লাগিছে মনৰ মনত আনন্দও লাগিছে কালি যিখন মনোজ গগৈ এটা ফেচবুকত আহি দিছিলে লোকশিল্পী বুলি মোক দিছে আচলতে ইমানৰ যোগ্য মই নহয় আচলতে মই এনেই সৰুৰ পৰাই এই কালচাৰেল লাইনটোৰ লগত অকণমান জড়িত বুলি ক'লে কি হ'ব আচলতে মই মানে কি এই লাইনটো ভাল পাওঁ মানে সাংস্কৃতিক লাইনটো মই ভাল পাওঁ কাৰণে আৰম্ভ কৰি গৈছিলোঁ সৰুৰে পৰা আৰম্ভ কৰি গৈ আজি এইটো অৱস্থা পাইছোঁহি হয়তো আপুনি জানে স্কুলৰ দিনৰ পৰাই আপুনি একেলগতে আমি আছিলোঁ তাৰপিছত আৰম্ভ কৰি গৈছোঁ সেয়াই আৰু এই মুহূৰ্তত যদি আমি যেহেতু আমাৰ দৰ্শকসকলে অনুষ্ঠানটো প্ৰত্যক্ষ কৰি আছে আমি দেৱবিকাশ দত্তৰ পৰা আজি এই যি আমাৰ অনুষ্ঠান এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰো তেখেতে আমাৰ দৰ্শকসকলক উদ্দেশ্যি কি এনে মানে আমি প্ৰথমতে এটা গীত পৰিৱেশন কৰি আধ্যাত্মিক ভাৱাসম্পন্ন এটা গীত যিটোৰ জৰিয়তে আজি এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছো আমি দেৱবিকাশ দত্তক এটা গীতে এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ মনোজ अखंडमन निराकारं व्याप्तं येन सरासरं तत्परं दर्शितं येन तस्मै श्री गुरुवे नमः ধন্যবাদ জনাইছো এটা সুন্দৰ শ্লোকেৰে আজি অনুষ্ঠানটো ইমান সুন্দৰকৈ এটা পৰিৱেশ গঢ়ি তুলিছে মই ইয়াৰ পিছতে গৌতম দাৰ কাষলৈ যাব বিচাৰিম গৌতম দাৰ বিষয়ে জানো আজিৰ পৰা কিছুদিন পূৰ্বে গৌতম দাৰ মানে এটা ফেচবুক পোষ্টতো গৌতম দাৰ বিষয়ে পাইছো এটা খুব মানে কঠোৰ জীৱনৰ সংগ্ৰামৰ বাটে আহি গৌতম গগৈয়ে নিজক প্ৰতিষ্ঠা কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব বা আজি সমাজত
এজন সাংস্কৃতিক কৰ্মী হিচাপে এজন আধ্যাত্মিক ভাওনা জগতৰ লগত জড়িত কৰ্মী হিচাপে গৌতম গগৈক সকলোৱে চিনি পায় এজন ভাল নেগেৰাবাদক হিচাপে গৌতম দা আপুনি কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নে কেনেধৰণে আহি আচলতে এই অৱস্থা পালেহি বা আজি এই অৱস্থাত আপুনি আছেহি হয় নমস্কাৰ মনোজ গগৈ আৰু সংবাদ প্ৰবাহৰ সমূহ কৰ্মকৰ্তাক ফালৰ পৰা অভিনন্দন জনাইছোঁ যিটো প্ৰশ্ন কৰিলে একচুৱেলি মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই মোৰ নিজৰ ককাই আগতে বিহুৱা বুলি আমাৰ তেওঁহঁতে জনাজাত আছিলে তেওঁ ককাৰ পৰাই প্ৰায় শিক্ষা লোৱা বুলি ক'ব পাৰি তেওঁ ঢোল বজাইছিলে একচুৱেলি নেগেৰা বজোৱা নাছিলে আমাৰ সেইডোখৰত নেগেৰা বজোৱা মানুহ খুব কমেই আছিলে আৰু তেতিয়া কি হ'ল আমি খুব দুখীয়া পৰিয়ালৰ পৰা অহা মানে তেতিয়া আমাৰ নেগেৰা কিনিব পৰা সামৰ্থ্য ইমান নাছিলেও তেতিয়া লোকক দেখি দেখি আমি যেতিয়া পাতিতে দুটা গোল কৰোঁ নেগেৰা দুটা গোল কৰোঁ গোল কৰি তাতে বজাবলৈ প্ৰথম আমি শিকিছিলোঁ তাতে চেষ্টা কৰি তাৰপাছত যেতিয়া পালোগৈ গাঁৱৰ মানুহে নেগেৰা গাঁৱৰ সমাজত থাকে ন গাঁৱত নামঘৰত ল'লে তেতিয়াৰ পৰা বজাবলৈ ল'লোঁ লৈ পাছত দেখিছোঁ পৰা হ'লগৈ বুলি আজি কৈছে আৰু তাৰ পাছতে মই ইফালে সিফালে গৈ আৰম্ভ কৰিছোঁ কিন্তু আনুষ্ঠানিক শিক্ষা মই কাৰোৰ পৰা গ্ৰহণ কৰা নাই আছিলে আপোনালোকে নিশ্চয় শুনিছে গৌতম গগৈৰ মুখে নিশ্চয় যিকেইটা কথা শুনিছে যে তেওঁৰ এযোৰ নেগেৰা কিনিব পৰা সামৰ্থ্য নাছিল আৰু তাৰ পৰা আহি আজি তেখেতে অসমৰ বিভিন্ন মঞ্চই বা বিভিন্ন ভাওনাৰ মঞ্চত তেওঁ নেগেৰা পৰিৱেশনৰ যোগেদি অকল তেখেত নেগেৰা বুলি নহয় মই জনাত তেখেতে ভাল ঢোলো বজায় এনেকুৱা এটা পৰ্যায় পাইছেহি আৰু আটাইতকৈ ডাঙৰ কথা যে যি সময়ত COVID-19 এই গোটেই প্ৰক্ৰিয়াটো চলি আছে এইসকল শিল্পী যিসকল শিল্পীয়ে হয়তো নেগেৰা বজালে তেওঁলোকৰ ঘৰখন চলে যিসকল শিল্পীয়ে হয়তো ভ্ৰাম্যমানত অভিনয় কৰিলে হয়তো তেওঁলোকৰ ঘৰখন চলে বা তেওঁলোকৰ যি ল'ৰা ছোৱালী কেইটা স্কুললৈ ভালকৈ যাব পাৰে সেইসকল শিল্পীক আজিলৈ এই অনুষ্ঠানটো কৰিছো সেয়েহে মই সকলো দৰ্শকক এই অনুষ্ঠানটো এইবাবেই আজি আনিছো যে এইসকল শিল্পীকো জানক কেঁচা মাটিৰ গোন্ধেৰে তেওঁলোকে কিদৰে আচলতে তেওঁলোকৰ জীৱন সংগ্ৰাম কৰিছে মই পুনৰবাৰ আমাৰ দেৱবিকাশৰ ওচৰত যাব বিচাৰিম দেৱবিকাশ ইয়াৰ পিছত আপুনি ভ্ৰাম্যমান জগতখনত কাম কৰিছে অসমৰ বহুকেইখন আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰত আপুনি অভিনয় কৰিছে এইটোলৈ কেনেকৈ আহিল বা ইয়াত অহাৰ পিছত আপোনাৰ অনুভৱ কেনেকুৱা তাৰ বিষয়ে অকণমান জানিব বিচাৰিম আচলতে গোটেই কথাখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব জানাই তুমি সৰুৰ পৰা মই নাটক কৰি ভাল পাওঁ অভিনয় কৰি ভাল পাওঁ তাৰপিছত এবাৰ আমাৰ গাঁৱলৈ এবাৰ ভ্ৰাম্যমান এখন আনিছিলোঁ নটসহ্য উলিয়াই ভাওনাখন ক্ষমা কৰিব থিয়েটাৰখন চাই এনেকুৱা ভাল লাগিলে মানে নিজৰ এটা ইচ্ছা কৰিছে অভিনয়ৰ প্ৰতি মানে মই যদি কৰিলোহেঁতেন অডিয়েঞ্চে এনেকৈ চালেহেঁতেন এনেকৈ একচেপ্ট কৰিলেহেঁতেন এনেকুৱা মনতে ভাৱ আহিছে তাৰপিছত কি হ'ল মোৰ ঘৰৰে এজন ল'ৰা আছে টুটু বুলি কয় কৰিছাগৰ তেওঁ প্ৰতিনিধি কৰে আৰু মানে ধৰা থিয়েটাৰ আগশাৰী থিয়েটাৰৰ লগত জড়িত মানে তেওঁ এবাৰ শিৱসাগৰ মন্দাকিনী বুলি থিয়েটাৰ এখন আছিলে এই শংকৰদেৱ থিয়েটাৰ ওচৰতে তেওঁ ক'লে তই যাবি নেকি মোক কৈছে তেওঁ বোলো যদি মই পাওঁ মইতো যামেই মইতো ভালেই পাওঁ আৰু মোৰতো পইচা পাতি কথা নাই পইচা পাতি বুলি তেতিয়া নাই কাৰণ তেতিয়া মানে সাংঘাতিক নিচা এটা তেতিয়া পইচালৈ যোৱা আছিল কাৰণ আমাৰ দেউতাও সৰু হোৱা হ'লেও চাকৰি ইমান তাৰ পইচা ধৰ ইমান প্ৰয়োজন নাছিলে তাৰপিছত মই তাক ক'লোঁ যে ঠিক আছে মই কৰিম বোলো পইচা পাতি কথা নাই মোক সুধিছিলে কিমান লাগিব বুলি বোলো পইচা পাতি কথা নাই কৰিম আৰু কাৰণ মোৰ অভিনয়ৰ প্ৰতি মানে সাংঘাতিক এটা চখ আছিলে মানে তাৰপৰা মাতিলে মানে মালিকো আহিলে আমাৰ ঘৰলৈ আহিলে কথা পাতিলে মাতিলে আজি গ'লোঁ ৰিহাৰ্চেল কৰিলোঁ তাৰপিছতে তেতিয়া মানে ভাল তেতিয়া স্বনামধন্য গুৰু আমাৰ বিষ্ণু খাগৈ আছে তাৰপিছতে পুলেন গগৈ মানৱেন্দ্ৰ শৰ্মা আছে আমাৰ যোৰহাটৰ তেওঁলোকক আমি সাক্ষাৎ পালোঁ অৱতাৰ সিং যি নাট্যকাৰ তথা পৰিচালক ভাল এজন পৰিচালক অৱতাৰ সিং তেওঁলোকৰ সাক্ষাৎ আমি পালোঁ তেওঁলোকৰ আমি মানে চৰণত সেৱা লৈ আমি আশীৰ্বাদ হিচাপে লৈ আমি আগবাঢ়ি যাবলৈ আমি সাহস এটা পালোঁ অভিনয় কৰি গ'লোঁ তাৰপিছতে আমি তাত গোটেই অসমখনে ঘূৰিলোঁ বুলি ক'ব পাৰি লগ পাই পিনে তাৰ পিছৰ বছৰ মই ভাবিছিলোঁ কি বহুত ঘাট প্ৰতিঘাত আছে থিয়েটাৰত হয়তো থিয়েটাৰ শিল্পীসকলে জানে মানে কিছুমান এনেকুৱাও অৱস্থা হয় আমাক মানে ধৰক একদম ভিক্ষাৰী দৃষ্টিৰে চায় এনেকুৱা মানুহো আছে মানে থিয়েটাৰ অভিজ্ঞতা ফালৰ পৰাই কৈছোঁ মই ঘাট প্ৰতিঘাতৰ মাজেৰে তাৰ পিছৰ বছৰ কি হ'ল নাযাবলৈ থিৰাং কৰিলোঁ
থিয়েটাৰ নাযাওঁ আৰু এবছৰতে আমোৱা লয় আৰু অভিনয় য'তে ত'তে কৰিম, ভাওনা কৰিম, কিবা কৰিম। তাৰপিছত কি হ'ল, আছোঁ আমাৰ তেতিয়া VCD কৰি আছিলোঁ দেই। VCD কৰি জোনাক দিলিম কল্পনা বুলি, ক্ষীৰোদ শৰ্মা ঢুকালে তেখেত, স্বৰ্গীয় ক্ষীৰোদ শৰ্মা ডাঙৰীয়া, ভাল এজন অভিনেতা, চলচ্চিত্ৰ অভিনেতা। ৰাজীৱ বৰা ডাঙৰীয়া, তাৰপিছত ৰীণা বৰা আমাৰ যোৰহাটৰ, পল্লৱী মেধি, এনেকৈ হৈ আমি এখন VCD কৰিছিলোঁ জোনাক দিলিম কল্পনা বুলি। VCDখন কৰি থাকোঁতে আমাৰ যিখন আগৰ থিয়েটাৰত আছিলে প্ৰতিনিধি এজন সত্যব্ৰত বৰদলৈ বুলি কয়, তেওঁ ফোন কৰিলে মোলৈ, বোলো কি হ'ল, বোলো হেৰি নহয়, জাগৰণ থিয়েটাৰ, এই ক্লাছ থিয়েটাৰ আছিলে এইটো সময়ত, জাগৰণ থিয়েটাৰ, ভৱেশ বৰা ডাঙৰীয়াহঁতো সেইটো সময়ত আছিলে, শিৱ ঠাকুৰহঁত আছিলে। কি বোলে যে এনেকৈ ল'ৰা দুজন কিবা অসুবিধাৰ কাৰণে অভিনয় কৰিব নোৱাৰা হ'ল, তই আহিব লাগে মোক কৈছে। মই কৈছোঁ আৰু দেই এনেকুৱা একেদিনাই মই অভিনয় কৰিব পাৰিম, ইফালে আজি ৰাতি মোৰ অভিনয় আছে নগাঁৱত, তেতিয়া নগাঁৱত অভিনয় আছে, একেদিনাই অভিনয় কৰাটো সম্ভৱ নেকি, তই পাৰিবি, তোৰ ওপৰত মোৰ বিশ্বাস আছে। ঠিক আছে, মই বোলো আৰু কোনোবা আছে নেকি, মোৰ লগত নাই, মোৰ তেতিয়া আমি হেৰি অমূল্য কাকতি যে ভাল এজন কৌতুক অভিনেতা, বোলো অমূল্যতা মোৰ লগতে আছে, অভিনেতা মোৰ ঘৰুৱা সম্পৰ্কীয় হয় অলপ, অমূল্যতাক লৈ পিনে মই যাম, ঠিক আছে গৈ আছোঁ মই, খালি তোক কিমান লাগিব, মোৰ এটা কথা, কাৰণ মই ইমান দূৰ যাম, খৰচ বন্ধৰ কথা আছে, খালি মোৰ ডেইলি, তেতিয়া মই ক'লোঁ আৰু ইমানটা, এইবোৰ ইমানখিনি নকওঁ আৰু, ঠিক আছে দিম বোলে, তহঁতি আহিবি। গ'লোঁ, মালিক বহি আছে, মালিক এতিয়া ভাইটিদা বুলি কয়, মালিক ভাল নামটো কিবা এটা আছিলে পাহৰিলোঁ, আছে। তাৰপৰা এনেকৈ কথা পাতিলোঁ। মেইন কেৰেক্টাৰটো হৈছে ছেকেণ্ড হিৰ'। মই আগৰখন থিয়েটাৰত কৰি গৈছিলোঁ ভিলেইনৰ কেৰেক্টাৰ, ছেকেণ্ড হিৰ' কেৰেক্টাৰটো ইমান সম্ভৱ নহয়, ইফালে গীতো আছে, তেতিয়া সেই প্ৰথম নাইটৰ হিৰ'ইন আছিলে এই গুৱাহাটীৰ ছোৱালী এজনী, কিবা এই নামটো পাহৰিলোঁ, তাই সৰু বছৰ হ'ল, 2011-12 চনৰ কথা। তাইৰ লগত আছে, মই গোটেই পাতিলোঁ কথাখিনি, তাহাঁতকো গোটেই ষ্টাফক মাতিলে, আলোচনা কৰি মেলি মানে কি হ'ল যে স্ক্ৰিপ্টটো দিলে, তেতিয়ালৈকে স্ক্ৰিপ্টটো মোক নাই দিয়া দেই, তেতিয়ালৈকে স্ক্ৰিপ্টটো নাই দিয়া। যেতিয়া মই ফিক্স হ'ল পাৰিম বুলি, মালিকে কিবা এটা মানে মোক হয়তো কথা চথা পাতি হয়তো গম পালে চাগে, তেতিয়া সিদ্ধান্তটো হ'ল যে পাৰিব, তেতিয়া স্ক্ৰিপ্টটো দিলে, তুমি এইটো চোৱা, তুমি এইটো কেৰেক্টাৰ কৰিব লাগিব, এইটো বাকীখিনি তুমি ষ্টাফৰ পৰা সুধি ল'বা, তোমাৰ লগত যিখিনি কো কেৰেক্টাৰ আছে তুমি সুধি ল'বা, কি কৰিব লাগিব, কি কৰিব নালাগে, কি আমুক তামুক তামুক। তাৰপিছত হ'ল, আৰম্ভ হ'ল, বেল পৰিলে, মানে থিয়েটাৰ বেল, ফাৰ্ষ্ট ৰানিং বেল পৰিলে, মোৰতো বুকু ডক্টৰ মাৰিছে, কাৰণ প্ৰথম এদিনো কৰা নাই, নাটকখন আনকি চোৱাও নাই, আকৌ এই ক্লাছ থিয়েটাৰ, অডিয়েঞ্চে কিজানি চেণ্ডেলে ধৰিলে, কি ঠিক আছে। গ'লোঁ, কৰিলোঁ, মানে কি প্ৰথম চিনটো আৰম্ভ কৰিছোঁ, প্ৰথম চিনটো বেছি ডাইলগ নাই, সৰু সুৰা চিন্তা কৰি গুচি গ'লোঁ। পিছত এটা গান আছে, গানটোৰ পৰা মোৰ অমূল্যতাই কৈছিলে যে গানত ইমান নাচিব প্ৰয়োজন নাই, কি নাচিব প্ৰয়োজন নানাছে, ল'ৰা মানুহ ইমান নানাছে নহয়, অংগী ভংগী দিবি, অলপ মটিভেশ্যন দিবি, চব চলি যাব। হয়, তেনেকৈ তেওঁ কথামতে কৰি গ'লোঁ, চলি গ'ল। তাৰপিছত কৰি গ'লোঁ, এটা চিন ডাইৰেক্ট মানে অডিয়েঞ্চে ধৰিব নোৱাৰিলে, মই যে প্ৰথম কৰিছোঁ ইমানেই, তাকো স্ক্ৰিপ্টটো সেই কৰা আগমুহূৰ্তত এঘণ্টা আগতে মোক স্ক্ৰিপ্টটো মালিকে হাতত জমা দিছে। হয়, তেখেতে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কৈছে, সঁচাকৈ যে ভ্ৰাম্যমানৰ জগতখনত এইসমূহ শিল্পী বহুখিনি ঘাত প্ৰতিঘাতৰ মাজে যাবলগীয়া হয়, বা বিভিন্ন সময়ত কিছুমান দৰ্শকৰ পৰা কিছুমান বেয়া মন্তব্য তেওঁলোকে লৈ এই কামখিনি কৰে, তাৰ পিছত কিন্তু তেওঁলোকৰ যি যাত্ৰা এয়া তেওঁলোকে সদায় কিন্তু নিৰৱচ্ছিন্নভাৱে কৰি আছে। আমি পুনৰ গৌতম দাদাৰ ওচৰত যাব বিচাৰিছোঁ। গৌতম দা, আপুনি বিভিন্ন অসমৰ আগশাৰীৰ অনুষ্ঠানে আয়োজন কৰা ভাওনা প্ৰতিযোগিতাত আপুনি আপোনালোকৰ দলটিয়ে সুনাম অৰ্জন কৰা বা প্ৰথম পুৰস্কাৰ পোৱা টিমতো আপুনি গৈ নিজে মানে নেগেৰা বজাইছে। কেতিয়াবা আপোনাৰ অনুভৱ মানে এই সন্দৰ্ভত যেতিয়া আপোনাৰ টিমটোৱে যেতিয়া পুৰস্কাৰ পায় সেই সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হয়? এতিয়া বহুতে নাজানে, মই প্ৰায় যেতিয়া অসমত প্ৰথম ভাওনা কম্পিটিশ্যন আৰম্ভ হৈছিলে তেতিয়াই মই বেষ্ট শিশু শিল্পী আছিলোঁ। বহুত 90 ইমানতে কথা, মই পাহৰিলো 18 তেতিয়াই মই অসমৰ ভিতৰত বেষ্ট শিশু শিল্পী আছিলোঁ। তেতিয়াই গম পোৱা যায় এটা টিমে যেতিয়া বেষ্ট পোৱা যায়, গোটেই টিমৰ ৱৰ্কটো লাগে প্ৰথম ৱৰ্ক যেতিয়া হাৰ্ড হয় তেতিয়া এনেও টিম যেতিয়া বেষ্ট আহিবই। বেষ্ট পোৱাৰ লগে লগে মোৰতো এনেকুৱা লাগে যেন গা হাতখন কৰে, কি কৰো কি নকওঁ লাগি যায়।
গোটেই টিমক লাগিব টিমক হ'লে মানে তেতিয়া বেষ্ট পোৱা যায় আৰু কেতিয়াবা এনেকুৱাও হৈছে চাগে জীৱনত আপুনি মানে কিছুমান মঞ্চত আপোনাক নেগেৰা বজাম বুলি ভাবি আছে, কিন্তু আপুনি কিছুমান মঞ্চত সুবিধাও পোৱা নাছিল। আপোনাতকৈ সেই সময়ত আপোনাতকৈ ভাল কোনোবা জনক দি আপোনাক কিন্তু ৰখাই দিছিল, তেনেকুৱাও চাগে জীৱনত অভিজ্ঞতা আছে। তেনেকুৱা অভিজ্ঞতা হলে আপোনাৰ মনত কেনেকুৱা লাগে? নাই, মই আজিলৈকে সেইটো অভিজ্ঞতা পোৱা নাই, কিন্তু মই যদি পাওঁ কেতিয়াবা মই ভালে পাম, কাৰণ নেগেৰা ময়ো বজাওঁ বা লাটুও বজায়। যদি দুটাই বোলে তুমি নালাগে বজাব, তুমি বজোৱা, মই ভালে পাম, কাৰণ তেওঁ অকণ আগবাঢ়ি যোৱাটো ময়ো বিচাৰো। আৰু মোতকে যেতিয়া বজাবলৈ ৰখাই দিব, ইজনক দিব ডেফিনেটলি, ইজনে মোক চাগে মোতকে থাকে ভাল বজায়, সেইকাৰণে তেওঁ দিব। জীৱনত কেতিয়াবা বেয়া পোৱা মানে বেয়া লগা অভিজ্ঞতা কেনেকুৱা, মানে কিছুমান সময়ত হয়তো আপোনাৰো বেয়া লাগে, আপুনি এজন শিল্পী হিচাপে গোটেই নিশা আপুনি নেগেৰা বজাই আছে, কিন্তু তাৰ পিছৰ কিছুমান তিক্ততা থাকে, সেই সময়ত আপোনাৰ কেনেকুৱা লাগে? আছে। আমাৰ চৰকাৰ, আমাৰ দিহা নামৰ গুৰু চবৰে বদনমলীয়াদেৱে কৈছিলে, শিল্পী হবলৈ হলে শিল পিব লাগিব। সেইটো কথাকে হিৰোগত কৰি আমি আজিলৈকে চলি আছো। আগলৈকে আছে, তিক্ততা বহুত কথা আছে। যেতিয়া ভাওনা আমি কৰো, ৰাতিপুৱা 6টা বজাত গব পাৰো, সেইখিনি পিঠিত নেগেৰা বেগটো যেতিয়া আহো, ৰাস্তা মানুহে আজি ক'ত আছিলে প্ৰগ্ৰেম, আজি নাই নেকি, আজি ক'ত বজালিগে, কিছুমান তিক্ততা থাকে আৰু কয় বহুতে। হয়, এই লকডাউন যে হৈছে, লকডাউনৰ ফলত এতিয়া যিহেতু থিয়েটাৰ, ভাওনা বা বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ ইতিমধ্যে সকলোখিনি কিন্তু এতিয়া নাই হোৱা। এই সময়ছোৱাত আপোনালোকৰ আৰ্থিকভাৱে বহুখিনি আপোনালোক মানে দুখত ভুগিবলগীয়া হৈছে মই জনাত। গতিকে কিবা আহ্বান থাকিব নেকি চৰকাৰৰ প্ৰতি? চৰকাৰে কেইদিনমান আগতে দিছিলে শিল্পীসকলে কিবা 6,000 টকাৰ অনুদান। এতিয়া নাজানো, ফৰ্ম ফিল আপ কৰিবলৈ গ'লে ফৰ্ম ফিল আপ কৰি থৈছো। চৰকাৰে যাতে সাহায্যটো সোনকালে মুকলি কৰি দিয়ে, চৰকাৰলৈ এইটোকে অনুৰোধ থাকিলে আৰু। আৰু তাৰ মাজতে আমাৰ তিয়কৰ কমো নহব এতিয়া, নামজড়িত তাপস দা, আকৌ ৰমেশ শৰ্মা দা, প্ৰণৱ দাহঁতে গোটেই তিয়কৰ শিল্পীসকল লগ লাগি আমাৰ যিখিনি শিল্পী মানে সাহায্য অনুদান এটা অনুষ্ঠান আৰম্ভ কৰিছিলে, তেওঁলোকলৈ এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ঘৰো প্ৰদাপন কৰিছে তেওঁলোকে। আৰু যিখিনি মানে দুখীয়া শিল্পী আছিলে, তেওঁলোক যি নেগেৰা বজায় বা খোল বজায়, দিহানাম গাই মানে ঘৰ পৰিয়াল চলাই আছিলে, তেওঁলোকৰ ঘৰলৈ তেওঁলোক গৈছিলে। সেইকাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছো এই অনুষ্ঠানৰ তৰফৰ পৰা, আৰু যাতে আগবাঢ়ি যাওক তেওঁলোক। ঠিক আছে, মই পুনৰবাৰ দেৱবিকাশৰ ওচৰলৈ যাব বিচাৰিছো। দেৱবিকাশ দত্তক আমি যদি এই মুহূৰ্তত এখন থিয়েটাৰৰ এটা মানে খুব জনপ্ৰিয়, তেখেতৰ জনপ্ৰিয় যদি এটা সংলাপ আমাৰ শ্ৰোতা দৰ্শকসকলক উদ্দেশ্যে আমি দিবলৈ দিওঁ, তেতিয়া তেওঁ আমি কেনেকুৱা? থিয়েটাৰ সংলাপ বুলি ক'বলৈ গ'লে লাষ্ট যি বছৰ মই 17 চনত আছিলোঁ, আৰু এখন থিয়েটাৰৰ অজন্ত পূজাৰীদেৱৰ অগ্নিশাকী বুলি এখন নাটক আছিলে, তাত এটা মই চৰিত্ৰ কৰিছোঁ। তাৰ এটা ডাইলগ খুবেই জনপ্ৰিয় আছিলে, অডিয়েঞ্চো ভাল পাইছিলে। তাই মোৰ বাবে শৰতৰ পূৰ্ণিমাৰ জোনাক, শীতল সেমেকা বৰষুণ, বসন্তত সুগন্ধি বিলোৱা পাহি খৰিকা যায়, যাৰ বাবে স্থবিৰ হৈ পৰে মোৰ মন, মোৰ বিবেক, মোৰ আত্মা, যাৰ সান্নিধ্যত মই পাহৰি যাওঁ মোৰ অতীত, বৰ্তমান, ভৱিষ্যত, যাৰ চাৱনিয়ে মোক বাউল কৰি তোলে, যাৰ চাৱনিয়ে মোক দিশহাৰা কৰি তোলে, পাহৰি যাওঁ মোৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তাই গাৰ কোমল সুবাসে মোক উন্মাদ কৰি তোলে, আৰু তেতিয়াই চৰি চৰি ক'বলৈ মন যায়, তুমি মোৰ পেয়সী, মই তোমাক বহুত ভাল পাওঁ। ধন্যবাদ জনাইছো। এটা সুন্দৰ ডাইলগ থিয়েটাৰৰ তেওঁ দাঙি ধৰিছে। আৰু আমি পুনৰবাৰ সংবাদ প্ৰবাহিকাৰ দৰ্শকসকলক এটা কথা জনাব বিচাৰিছো যে আজি এই যে অনুষ্ঠানটো আমি কৰিছো, ইয়াৰ মূলৰ কথাটোৱে হৈছে যে যি সময়ত লকডাউন চলিছে, এইসমূহ শিল্পী অসমৰ বিভিন্ন চুকে পানে এনেকুৱা কিছুমান শিল্পী আছে, যিসমূহ শিল্পীয়ে তেওঁলোকৰ শিল্প সত্তাৰ জৰিয়তে এটা পৰিয়ালক আচলতে পোহপাল দি আছে, এটা পৰিয়ালৰ সপোন আৰু বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে। এই লকডাউনে যে সকলোকে জুৰুলা কৰি দিছে, সেই কথাটো নিশ্চিত হৈ পৰিছে। এই দুজন শিল্পীও তাৰ যে ব্যতিক্ৰম নহয়, এয়া কিন্তু স্পষ্ট। আমি অনুষ্ঠানটোলৈ পুনৰ উভতি যাব বিচাৰিছো। আমি দেৱবিকাশ দত্তক, তেখেতে এটা বাঁহী সুৰ পৰিৱেশন কৰিব বিচাৰিছে, আমি তেখেতক বাঁহী সুৰটো পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছো।
ধন্যবাদ জনাইছো এটা সুন্দৰ সুৰেৰে বাহিৰ সুৰেৰে এই অনুষ্ঠানটো জীপাল কৰি তুলিছে আমি এই অনুষ্ঠানটো সামৰিব লাগিব যিহেতু সময় আমাক ইংগিত দিছে আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি দুইজন কেঁচা মাটিৰ গুণৰ শিল্পীয়ে আমাৰ এই অনুষ্ঠানটো সুন্দৰ কৰি তোলাৰ বাবে সংবাদ প্ৰবাহিকাৰ পৰিয়ালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো আমি পুনৰবাৰ কৈছো সংবাদ প্ৰবাহিকাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আমি সেইসমূহ শিল্পীক আমি ৰাইজৰ মাজলৈ উলিয়াই আনিম যিসমূহ শিল্পীয়ে নিজৰ কঠোৰ সংগ্ৰাম আৰু ত্যাগৰ জৰিয়তে এখন মঞ্চত তেওঁলোকৰ শিল্প প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সক্ষম হৈছে আমি শেষত গৌতম দাৰ কাষলৈ যাব বিচাৰিছো আৰু গৌতম দাই তেখেতৰ নেগেৰাত এটা সুন্দৰ অনুষ্ঠান কৰিব আৰু তাৰ পিছতে আমি এই অনুষ্ঠান সামৰিম ধন্যবাদ শুভৰাত্ৰি